কলিয়াবৰ বৰগাঁৱত গাঁৱত বন্যহাতীৰ উপদ্ৰৱ। যোৱা ৰাতি আমাৰ ঘৰত গোটেই হাতীয়ে ঘৰ ভাঙি মানে ধানখিনি আগফালে আছিলে বাৰান্দাত ধান একেবাৰে চব ফালি বস্তা ফালি খাই বৈ মানে তেওঁ গুচি গৈছেগৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো অব্যাহত আছে মানুহ আৰু বনৰীয়া হাতীৰ সংঘাত। নিশা কলিয়াবৰ বৰগাঁৱত গাঁৱত উপদ্ৰৱ চলাই এটি বন্যহস্তীৰ দলে। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটি 7ৰ পৰা 8জনীয়া বন্যহস্তীৰ দলে গাঁওখনৰ নৱজ্যোতি হাজৰিকা নামৰ লোকজনৰ ঘৰত চলাই উপদ্ৰৱ। 10ৰ পৰা 12 মোন ধান খাই অনিষ্ট কৰাৰ লগতে এখন পকীবাৰো ক্ষতি সাধন কৰে। বাৰীৰ নাৰিকল তামোল গছ ভাঙি অনিষ্ট সাধন কৰে গৃহস্থৰ। বন বিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বে আঁতৰি যায় বন্যহস্তী দলটো। যোৱা ৰাতি আমাৰ ঘৰত গোটেই হাতীয়ে ঘৰ ভাঙি মানে ধানখিনি আগফালে আছিলে বাৰান্দাত ধান একেবাৰে চব ফালি বস্তা ফালি খাই বৈ মানে তেওঁ গুচি গৈছেগৈ আৰু ইফালে এইটো চাইডে এইখিনিতে গোটেই ৱাল ভাঙিবলৈ চাইছিলে নোৱাৰিলে। কিমান ধান কৰি আহিছে? ধান 10 মোন 12 মোন হ'ব। সেয়া ভাঙি কৰি খাই বৈ পেলাই তেওঁ মানে আমাৰ আগফালেদি ওলাই গুচি গৈছে। কেইজন আহিছিলে? হাতী 8জন মান হ'ব। আমিতো দেখা নাই আৰু ৰাতি হয় 1-1:30 বজাত হৈছে ঘটনাটো। মানে বিৰাট ভয়ানক হৈছে আৰু মানে ভয় লাগিছে বহুতকে। ধানবিলাক চব চৰব কোবাইছে, কোবাই পেলাই কৰি যিখিনি পাৰিলে খালে, নোখোৱাখিনি তাতে চোতালতে হিচৰতি কৰি পেলাই থৈ গুচি গৈছে। ফৰেষ্ট খবৰ দিয়া হৈছিল নেকি? ফৰেষ্টক খবৰ দিয়া হৈছে। ৰাতি 1 বজাত আমি খবৰ দিছোঁ। তেওঁলোক মানে অহা অলপ আগতে মানে তেওঁলোক গৈছেগৈ আৰু ফৰেষ্টৰ অহাৰ আগতে হাতী বাপু গৈছেগৈ। এইফালে লুইটেদি গুচি গৈছেগৈ তেওঁলোক। কালি প্ৰথম আহিছে নে আগতো আহিছে হাতী? কালিহে আহিছে আমাৰ এইফালে প্ৰথম। কালিয়ে মানে দেখিছোঁ আৰু ইমান ডাঙৰ হাতী বাপু মানে দেখা নাই আৰু আগতে। বহুত মানে ভয় লাগিছে আমাৰ। ভয়তে আমি একেবাৰে কি কৰিম ক'লে যাম, ঘৰৰ ভিতৰতে সোমাই আছোঁ। আৰু কি ক্ষতি কৰিলে? আমাৰ বেলেগ নাৰিকল গছ 2জোপা ভাঙিছে, তাৰপিছত আৰু ধান মানে নষ্ট কৰিছে আৰু খালে, খাই পেলাই গুচি গৈছে। ধান কিমান খালে? ধান 12 মোন মান হ'ব। খাই পেলাই তেওঁ গুচি গৈছে। কলিয়াবৰৰ পৰা নিকিবুৰ ৰহমানৰ ৰিপৰ্ট, এক্সপ্লোৰ আছাম।